পোনপ্ৰথমে মোৰ ফালৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানলৈ বুলি মোৰ প্ৰণাম। আৰু বৰদোৱা থান বুলি ক'লে গোটেই অসমবাসী ৰাইজে বহুত দূৰ দূৰণিৰ পৰা নিজৰ মনৰ আশা লৈ আহে আৰু ঠিক সেইদৰে আজি আমিও আহিলোঁ। আৰু মই আহিছোঁ, এইফালে চিমি আছে, লগত মোৰ পৰিয়াল আছে, এইফালে গাড়ী চালক আৰু লগত ভিনদেউ। তো আহি পালোঁ, তো তাৰ পাছত ভিডিঅ' শ্বুট কৰিম কাৰণে অকণ ৰেডি হ'লোঁ। তো হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল JS77 ৰাইডাৰ অন ইউটিউব। তো আজি বৰদোৱালৈ বুলি পেলাই আহিলোঁ, মানে চাওক ভিডিঅ'টো। আৰু বৰদোৱাৰ মেইন গেটৰ ফ্ৰণ্টত সেইফালে গাড়ী থলোঁ আৰু এইফালে দোকানৰ ফালৰ পৰা কেমেৰাটো দেখুৱালোঁ আপোনালোকক। মেইন থানখনৰ গেটখন বৰদোৱা থান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা। আৰু বৰদোৱা আগৰ বৰদোৱাতকৈ বহুত সলনি হ'ল। মই নিজে আচৰিত হৈছোঁ, বহুত দিনৰ পাছত আহিছোঁ বৰদোৱালৈ। আৰু চাওক, সঁচাই একোটা বহুত ডাঙৰ বিল্ডিং। আৰু চাওক, এইফালে মানে গংগালৈ যোৱা ৰাস্তাটো আছিল আৰু চিধা কীৰ্তন ঘৰলৈ যোৱা ৰাস্তাটো। তো আমি এতিয়া চিধা যাম, এইফালে পাছত যাম বাৰু গংগালৈ বুলি। আৰু এইফালে গংগা দেখুৱাই দিছোঁ মই কেমেৰা দি। মানুহো আছে, সেইদিনা আমি আহোঁতে ভাল লাগিছে। আৰু মেইন কীৰ্তন ঘৰলৈ যোৱাৰ আগত আৰু এখন এনেকুৱা গেট পায়, আৰু গেটখনৰ কাষলৈকে একদম ৰাস্তাৰ পৰা মানে যোনটো মেইন গেট আছিলে তাৰ পৰা বিল্ডিং বনাইছে, বহুত ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে। এতিয়া মানে যিমান ভকত জ্ঞাতি আহে, কিবা যদি অনুষ্ঠান হয়, তো নিশ্চিন্ত মানে বৰদোৱাত থকা সুবিধা আছে। আৰু এইফালে পানীৰ যোগান। তাৰ পাছত দেখা পাইছে, মই আকৌ এবাৰ দেখুৱাই দিছোঁ ফ্ৰণ্টৰ পৰা। তাৰ পাছত দেখুৱাম মই ডাইৰেক্ট কীৰ্তন ঘৰৰ ভিতৰলৈ আপোনালোকক লৈ গৈ আছোঁ। চাওক, আহিলোঁ মই কীৰ্তন ঘৰৰ ভিতৰলৈ বুলি পেলাই। এইফালে সোমাই যাম, দুফালে দুজন সিংহ প্ৰতিষ্ঠা কৰা আছে। চাওক, বৰদোৱা হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱা। আৰু মোৰে সৌভাগ্য আজি ব্লগটো মই বৰদোৱাত কৰিছোঁ। আৰু এইখনে বৰদোৱাৰ মেইন সিংহাসনখন চাওক, মই কেমেৰা যোগে আপোনালোকক দেখুৱাই দিছোঁ। যিখন সিংহাসনৰ কাৰণে গোটেই সমগ্ৰ অসমবাসী ৰাইজে নিজৰ মনৰ আশা লৈ পেলাই আহে সেৱা কৰিবৰ কাৰণে। আৰু মোৰো সৌভাগ্য যে মই ভিডিঅ' কৰিব পাৰিছোঁ, সেই সিংহাসনখন মোৰ ভিডিঅ'ত মই সাঁচি ৰাখিব পাৰিছোঁ। তাৰ পাছত এইফালে আগুৱাই গৈছোঁ কেমেৰালৈ। চাওক, এইফালে ছাইডতো দৰ্জা আছে, এইফালে ভকত জ্ঞাতি সকলো বহি আছে মানে। তাৰ পাছত অকণমান আহিছোঁ যেতিয়া জেগাখিনি ভিডিঅ' কৰিবলৈ ভাল লাগে, বিৰাট ভাল লাগিছে, আহল বহল জেগা দেখা পায়। তাৰ পাছত এইফালে মোৰ মিছেছ গ্ৰীণ কালাৰত, তেওঁলোকেও মানে সেইফালে বেলেগ নামঘৰ, আৰু হোৱাইট কালাৰত মিছেছৰ বা হয়, ডাঙৰ বা। আৰু এয়া মেইন কীৰ্তন ভাগ এয়া আছিলে, মই দেখুৱাই দিছোঁ। আৰু এইজোপা শিলিখা গছ, ইয়াতে মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাঁচিপাতত তেওঁ মানে যোনবিলাক নীতি নিয়ম কিছুমান লিখিছিলে, গোটেইখিনি মানে সাঁচিপাতত তেওঁ গ্ৰন্থ আকাৰ দিবলৈ চেষ্টা কৰিছিলে তেতিয়া দিনতে। আৰু চিমিয়ে হাঁহিছে, এইফালে বাও হাঁহিছে। আৰু এই সৰু টিকলাগৰাকী চিমিৰ বাৰ ছোৱালী হয়, আৰু এগৰাকী পিছফালৰ পৰা দেখাইছোঁ ৰিলেটিভছে হয়। তাৰ পাছত এয়া আছিলে বৰদোৱাৰ ভিতৰৰ পৰিৱেশটো। তাৰ পাছত চাওক এইফালে। আৰু এতিয়া আপোনালোকক লৈ যাবলৈ চেষ্টা কৰি আছোঁ গংগা পাৰলৈ বুলি পেলাই। অলপ দূৰ আছে আৰু মই অলপ কেমেৰাটো ফাষ্ট কৰি দিছোঁ। সেইদিনা মানে বহুত গৰম আছিলে, আৰু একদম গৰমত মই গোটেই মানুহটো তিতিবুৰি অৱস্থা নাই, ঘামি তাপি। তো তথাপিও আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ, কৰি যাম সদায়। তো আকৌ এবাৰ হাই দিলোঁ, ভিডিঅ'বিলাক চাব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব। মোক উৎসাহ দি থাকিলে মই এনেদৰে ৰ'দত বৰষুণত সকলো দিনাই মই আপোনালোকৰ কাৰণে ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। এইফালে চাওক গংগা পাৰ, আৰু গংগা পাৰতো বেলেগ এটা পৰিৱেশ হৈ থাকে। এইফালে খানা খাই আছে, সকলো মানে থাকে, মানে নিজক লৈ নিজে ব্যস্ত। এইফালে নাট্যচৰা এটা আছে, কিবা মানে বৰদোৱাৰ ডাঙৰ প্ৰগ্ৰাম তাত নাট্যচৰাত হয়। আৰু এয়া আছিলে বৰদোৱাৰ গংগাপাৰা। তো আকৌ এদিন লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। টিল দেন বাই বাই।